হাই ফ্ৰেণ্ড নমস্কাৰ মই অঞ্জিত আৰু OTM ফাৰ্মিংলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছোঁ। হোপফুলি আপোনালোকে এই ভিডিঅ'টো পচন্দ কৰে, গতিকে আহক আৰম্ভ কৰোঁ। এইটো আপোনালোকে দেখি পাইছে, ইয়াত মই এজ এ এক্সপেৰিমেণ্ট হিচাপে এই কণ্টেইনাৰ, এইটো প্লাষ্টিকৰ কণ্টেইনাৰ যিকেইটা ভঙা আছিলে, এইটো বহুত সস্তাত মই লৈ আহিছোঁ বজাৰৰ পৰা। আৰু বজাৰৰ পৰা আনি পিনে মই এইকেইটাত লগাইছোঁ। ইয়াত আপোনালোকে বিশেষকৈ দেখি পাই কেইবাজনো মানুহে সোধে যে ভোট জলকীয়া ৰুবলৈ কি দিবলগীয়া হয়। বিশেষকৈ একো দিব নালাগে। ইয়াত মই দিছোঁ গোবৰ সাৰ আৰু লগতে আপোনাৰ 50% মাটি ইয়াত মিক্স আছে। আৰু মাটিৰ কালাৰটো চাওক, আপোনাৰ একদম ক'লা, একদম ধুনীয়া হৈ আছে। গতিকে এইদৰে কৰিছোঁ, যিহেতু এইটো মোৰ প্ৰায় 4 মাহ হৈছে। 4 মাহৰ পাছত এতিয়া ফ্লাৱাৰিং দিয়া ষ্টাৰ্ট কৰিছে। ইয়াত আপোনালোকে দেখি পাব, এয়া ফ্লাৱাৰিং দিবলৈ ষ্টাৰ্ট হৈছে ইয়াত চাগে। আৰু এনেকৈ কৰি মই 4টাকৈ মই এজ এ এক্সপেৰিমেণ্ট মই কৰিছোঁ। গতিকে এইটো যদি ছাকচেছফুল হৈ যায়, আৰু যিহেতু মই দেখি আছোঁ এইটো ছাকচেছফুল হৈছে, গতিকে এইভাৱেও আপোনালোকে মানে ভোট জলকীয়া ৰুব পাৰে। কিছুমানে আপোনাৰ প্লাষ্টিকৰ কণ্টেইনাৰত ৰুৱে, মই প্লাষ্টিকৰ কণ্টেইনাৰত ৰুইছোঁ। এইটো ডাঙৰকৈ আছে, আপোনাৰ 1 ফুটতকৈ বেছি এইফালৰ আছে, আৰু এইটো আপোনাৰ প্ৰায় 2 ফুট আছে। গতিকে এনেকৈ হ'লে মানে গছজোপা ডাঙৰ হ'বলৈ জেগাটো পায়। বন্ধুসকল, বহুত আপোনালোকে মোক ফোন কৰিছে আৰু তাৰপিছত কুৱেশ্যনো কৰিছে ফোন যোগেদি, কমেণ্ট যোগেদি, যে কোনটো মাহত ৰুলে ভাল হয়। যিহেতু নৱেম্বৰ, ডিচেম্বৰ বা ডিচেম্বৰ, জানুৱাৰীটো ৰোৱাটো ভাল। এইটো মই জানুৱাৰীত ৰুইছিলোঁ। জানুৱাৰীত ৰোৱাৰ পাছত এতিয়া আপোনাৰ 5 মাহ ৰানিং, আৰু জানুৱাৰী 15 তাৰিখে ৰুইছিলোঁ। একজেক্ট ক'বলৈ গ'লে আজি 4 মাহ। 4 মাহ শেষ হৈ পিনে অলপ দিনৰ পাছত এইটো 5 মাহত ৰানিং কৰিব। যিহেতু আপোনালোকে দেখিছে ইয়াত ফুলকেইটা হৈছে। চ' আজিৰ এই ভিডিঅ'টো মই চমুকৈ আপোনালোকৰ লগত ডিছকাশ্যন কৰিব বিচাৰিছিলোঁ। যিহেতু বহুত মানুহে কনফিউজ হয় যে মানে ভোট জলকীয়া খেতি কৰাৰ পাছত তাক ক'ত মাৰ্কেটিং পাম, কেনেকৈ বেচিব লাগে। বিশেষকৈ তাৰ কাৰণে আপোনালোকে ইমান চিন্তা কৰিব নালাগে। যিহেতু আমাৰ যিটো বজাৰ থাকে, এতিয়াতো বিশেষকৈ লকডাউন হোৱাৰ কাৰণে বজাৰকেইটা বন্ধ হৈ আছে। যেতিয়া বজাৰটো উঠিব, তেতিয়া বজাৰটো খুলিব, তেতিয়া আপোনালোকে বজাৰত ভালকৈ আপুনি খুচুৰা হিচাপে বিক্ৰী কৰিব পাৰে। আৰু তাৰপিছত যদি বেছিকৈ কৰে, তেনেহ'লে বেপাৰীকেইটা আহি সিহঁতক ধৰি পিনে আপুনি দিব পাৰে। তেনেকৈ কৰি আপুনি লাভৱান হ'ব পাৰে। যিহেতু মই যোৱা বছৰত 50টামান গছজোপা ৰুইছিলোঁ, তাৰ পৰা মই প্ৰায় 15,000 টকা মই উপাৰ্জন কৰিছোঁ। যিহেতু মই বজাৰৰ পৰা 20 টকাৰ ভোট জলকীয়া আনি এইটো গুটি উলিয়াই পিনে প্লান্টেশ্যন, তাৰ পৰা পুলি বনাই প্লান্টেশ্যন কৰিছিলোঁ। প্লান্টেশ্যন কৰাৰ কাৰণে ইমানটো লাভ হৈছে, আৰু তাৰপিছত এইভাৱেই আপোনালোকেও লাভ উপাৰ্জন কৰিব পাৰে। চ' খুব চমুকৈ আজি এই ভিডিঅ'টো আপোনাৰ ওচৰলৈ শ্বেয়াৰ কৰিলোঁ। হোপফুলি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে। আৰু পিছফালেও মই ভোট জলকীয়া ৰুইছোঁ। এইটো নেক্সট পৰ্যায়ত আপোনাৰ নেক্সট ভিডিঅ'ত মই দেখাম আপোনাক। যিহেতু আজি মই এই 4টা কণ্টেইনাৰত যিটো মই ৰুইছোঁ, এইটো মই আপোনালোক দেখালোঁ এই প্লাষ্টিকৰ কণ্টেইনাৰত। যিহেতু আপোনালোকে চাব পাৰে গছজোপা হেল্থি, যিহেতু মই ইয়াত একো ৰাসায়নিক সাৰ দিয়া নাই, গোটেইখিনি গোবৰৰ ওপৰতে ডিপেণ্ড হৈ আছে। চ' যদি ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে লাইক এটা কৰি দিব, আৰু কিবা সুধিব হ'লে কমেণ্ট বক্সত কমেণ্ট কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয়, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।